সুপ্ৰভাত জনাইছো সকলোকে মোৰ এটি অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া আজি আমি যাবলৈ ওলাইছো উমানন্দ মন্দিৰলৈ। আমি প্ৰায় সকলোৱে জানো যে উমানন্দ মন্দিৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা উমানন্দ দ্বীপত অৱস্থিত। এই নদী দ্বীপটো কুমৰা দ্বীপ বুলিও জনা যায় আৰু পিকক আইলেণ্ড নামেৰেও ই খুবেই পৰিচিত। ঘৰতে যিহেতু নাৰ্জী ফুল আছে আমাৰ, সেয়ে ভাবিলো চাকি দিবৰ বাবে গোটেইখিনি যোগাৰ ঘৰৰ পৰাই লৈ যাওঁ। ঘৰৰে ফুল ধূপ চাকি সকলোখিনি এয়া মই ৰাতিপুৱাই উঠি যোগাৰ কৰি লৈ লৈছোঁ। এয়া দেখিবলৈ পাইছে, এয়া মোৰ সকলো যোগাৰ হৈ গ'ল। ওলাই মেলি এতিয়া মই যাবলৈ ওলালোঁ। এয়া মই বাছত উঠিলোঁ, কাছাৰীলৈ যাব লাগিব। তাৰ পৰা আমি ফেৰীৰে যাব লাগিব। মই লগৰজনীও আহি পালে মোৰ। এয়া আমি সকলোৱে যাত্ৰা আৰম্ভ কৰিলোঁ। এই যাত্ৰা খুবেই আনন্দদায়ক। এয়া দেখিবলৈ পাইছে ব্ৰহ্মপুত্ৰৰ সৌ সিটো মূৰৰ পৰা মানে আমিন গাঁৱৰ পৰা ফেৰীৰে মানুহবোৰ আহি আছে। আৰু এইখিনি সময়তে আমি টিকট লৈ ল'লোঁ জাহাজৰ পৰা। আমাৰ 200 লৈছিলে অহা যোৱা দুয়োটা মিলি। এয়া আমি এতিয়া জাহাজত উঠিবলৈ গৈ আছোঁ। জাহাজ মানে ফেৰীত উঠিবলৈ গৈ আছোঁ। এইখিনি হৈছে ফেৰীখনৰ ভিতৰখণ্ডেও খুবেই দেখিবলৈ ধুনীয়া আৰু আৰামদায়ক আছিলে। আমি সকলোৱে ফটো ভিডিঅ' উঠি লৈ ল'লোঁ। ফেৰীখন খুবেই পৰিষ্কাৰ আছিল আৰু এয়া ভিতৰখণ্ডত আমি কিছুমান ভিডিঅ' বা ফটো উঠি এয়া ওপৰলৈ আমি গৈছোঁ। ওপৰখণ্ডেও দেখিবলৈ খুবেই ধুনীয়া। আপোনালোকে ভিডিঅ'টি চাই যাওক, মই আপোনালোকক দেখুৱাই যাম। আমি প্ৰায় সিটোমূৰৰ পৰা উমানন্দ দ্বীপলৈ আহি পালোঁ। এয়া উমানন্দ ঘাট, ইয়াত আমি নামিব লাগিব। মই আপোনালোকক মন্দিৰটোৰ বাহিৰৰ পৰিৱেশ আৰু মন্দিৰটোৰ পৰিৱেশ কেনেকুৱা হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণ চাই যাব। আৰু এয়া আমাৰ আচলতে প্ৰথম ফেৰী যাত্ৰা আছিল তিনিওগৰাকীৰে। আৰু এই যাত্ৰাটো আমি সদায় মনত ৰাখিবৰ বাবে এই ভিডিঅ'টি মই আবদ্ধ কৰি ৰাখিছোঁ।
এয়া আমাৰ উভতনি যাত্ৰা। এতিয়া প্ৰায় 3টা বাজি গৈছে দুপৰীয়া আৰু এতিয়া আমি উভতিছোঁ ঘৰলৈ।